खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि कक्लाबारि बियाबनि हजुआ आरो कक्लाबारियाव गोलाव लामा लुफुंनो थाखाय अन्थाइ खाम्फा बेखेवदों। मन्त्री उरखावगोरा ब्रह्मआ कक्लाबारि बियाबनि हजुआ आरो कक्लाबारियाव गोलाव लामानि अन्थाइ खाम्फा बेखेवदों। नंगौ दिनै गुबुन गुबुन जायगाफोराव आसामनि केबिनेट मन्त्री उरखावगोरा ब्रह्म बिथाङा आसाम सरकारनि आईसीबीपी मावथांखिनि गेजेरजों ब्लक कार्पेटनि गंनै गोलाव लामा बेखेवनानै होदों। मख'नो गोनांदि मन्त्री उरखावगोरा ब्रह्म बिथाङा 22 नं कक्लाबारि बियाबनि एमसीएलए मन्टु बर'नि नुजाथिनायाव कक्लाबारि बियाबनिनो सिङाव थानाय हजुआनि केके लामा अदेबानि 127 नं राजा लामानिफ्राय गोलाव बेगुरि थांनाय लामासिम 2 किल'मिटारसो गोलाव लामा 3 कौटि रांजों लुफुंजानो गोनां गोलाव लामाखौ बेखेवना होयो। बेबादिनो एखे मावथांखिनि गेजेरजोंनो कक्लाबारिनिफ्राय फाख्रिगुरि थांनाय लामासिम 1.5 किल'मिटारसो 1.5 कौटि रांनि अन्थाइ खाम्फा बेखेवनानै होबावदों मन्त्री उरखावगोरा ब्रह्मआ। राज्य सरकाৰৰ পৰা প্ৰতিটো সমষ্টিত যিখিনি ৰাস্তা বনাবৰ কাৰণে টকা মঞ্জুৰি কৰিছিল আমাৰ চাপাগুৰি সমষ্টিৰ অধীনত আজি মই দুটা মানে ৰাস্তাৰ যেটো আধাৰশিলা তাৰ উদ্বোধন কৰিব আহিছোঁ। এটা হ'ল যে শিমলা টু বেগুৰি এইটো প্ৰায় 1.5 কিলোমিটাৰ মান ৰাস্তা আৰু এইটো আৰআইডিএফৰ আণ্ডাৰত কৰা হ'ব আৰু বেগুৰিৰ পৰা দিহিৰালৈকে যেটো ৰাস্তা এইটো PMGSYৰ অধীনত ধৰা হ'ল। তাৰমানে শিমলাৰ পৰা বেগুৰি টু দিহিৰা যিটো ৰাস্তা এই যাতায়াতৰ সমস্যাবিলাক ইয়াৰ দ্বাৰা দূৰ হ'ব। নেক্সট কক্লাবাৰী টু ফাখ্ৰিগুৰিলৈকে প্ৰায় 1.5 কিলোমিটাৰ মান ৰাস্তা একে দীঘল মানে দীৰ্ঘটো একে। তো এই ৰাস্তাৰো আজি আধাৰশিলা মই স্থাপন কৰিম আৰু এতিয়াৰ পৰা যিটো এটা কাৰ্যসূচী বা নিৰ্মাণ কাৰ্য সেইটো আৰম্ভ হ'ব। আৰু ইয়াৰ বাহিৰেও এষ্টিমেটেড এমাউণ্ট এইটো শিমলা বেগুৰি আৰু কক্লাবাৰী ফাখ্ৰিগুৰিলৈ এই দুটা মিলাই পেলাই 3 কোটিতকৈ অলপমান বেছি টকা ধাৰ্য কৰা হৈছে। এইটো নৰ্মছ মতে আহিছে। তাৰমানে আগৰ ব্লেক টপিঙে হয় আৰু আগৰ হিচাপত 1 কিলোমিটাৰত 80 লাখ টকা ধৰা হৈছিলে, কিন্তু আজিকালি অলপ বাজেটটো অলপমান কম বেছি কৰা হ'ল। তো যিয়ে নহওক মই ভাবোঁ যিখিনি টকা ধাৰ্য কৰা হৈছে এনেকৈ মানে পূৰ্ণাংগ কাম হ'ব। আৰু নেক্সটত মই ইয়াতে চিমলা বজাৰতে এটা মিনি চিনেমা হল আজি উদ্ঘাটন হ'ব, ইয়াতো মই উপস্থিত থাকিবলৈ আহিছোঁ।